আজিৰ সাধু বুধিয়ক শহা আৰু এটা সিংহৰ। এখন হাবিত মন্দামতি নামৰ এটা দুষ্ট প্ৰকৃতিৰ আৰু অতি নিষ্ঠুৰ সিংহই বাস কৰিছিল। সিংহটোৰ সন্ত্ৰাসত সেই হাবিখনত জীৱ জন্তুবোৰৰ দুৰ্গতিৰ সীমা নোহোৱা হৈছিল। সি যাকে য'তে পাই মাৰি ফুৰিছিল। সিংহটোৰ বেয়া স্বভাৱৰ বাবে হাবিখনত মহাপ্ৰলয়ৰ সৃষ্টি হৈছিল। অৱশেষত হাবিখনৰ সকলো জন্তুৱে একে ঠাইতে মিলিত হৈ সিদ্ধান্ত লৈছিল যে সিংহটোৱে আৰু আহাৰৰ বাবে জীৱ জন্তুক মাৰি ফুৰিব নালাগে। তাৰ বাবে সি কষ্টও কৰিব নালাগে। সিহঁতে পাল পাতি প্ৰতিদিনেই একোটাকৈ তাৰ আহাৰ হ'ব। জন্তুবোৰে এই সকলোবোৰ সিদ্ধান্ত সিংহক জনালে। সিংহই জন্তুবোৰৰ সিদ্ধান্ত মানি ল'লে আৰু আৰামত প্ৰতিদিনে একোটাকৈ জন্তু নিজৰ আহাৰ ৰূপে গ্ৰহণ কৰি পৰম আনন্দ আৰু নিজকে হাবিখনৰ শ্ৰেষ্ঠ বুলি অনুভৱ কৰিলে। ইয়াৰ পিছত সিংহটোৱে আশা কৰা ধৰণেই দিনবোৰ গৈ আছিল। জীৱ জন্তুবোৰেও আগতকৈ কিছু মুকলি আৰু স্বাধীনভাৱে থাকিবলৈ পাইছিল। ইয়াৰ পিছত এদিন এটা শহাৰ পাল পৰিল। ক্ষুদ্ৰ সৰু জীৱ হ'লেও শহাটোৱে কৌশল ৰচনাত ব্যস্ত আছিল। সি সিংহটো কিদৰে বধ কৰিব পাৰি তাৰে চিন্তাত মগ্ন আছিল। ইয়াৰ ফলত সি মন্দামতিৰ ঘৰ পাওঁতে বহুত দেৰিয়ে হৈ গৈছিল। ইফালে সিংহটোৱে ভোকত আৰু খঙাল হৈ তালফাল লগাই আছিল। সেইকাৰণে শহাটোৱে ওচৰ পাওঁতে পলম হোৱাৰ কাৰণ সুধি ভীষণ শব্দৰে গৰ্জি উঠিছিল। বুধিয়ক শহাটোৱে অতি নম্ৰভাৱে ক'লে, "মহাৰাজ, ক্ষমা কৰিব। আপোনাক উদ্দেশ্য কৰি আহি থকা অৱস্থাত ঠিক আপোনাৰ দৰে অন্য এটা সিংহই মোক বাট আগুজি ধৰিছিল। মই বহুত বুদ্ধি আৰু কৌশল কৰি নিজক ৰক্ষা কৰিব লগা হৈছিল। সেই সিংহটোৱে আপোনাৰ কথাও বহুত বেয়াকৈ কৈছে যে আপুনি শক্তিহীন ভীৰু কাপুৰুষ বুলি, আৰু আপোনাৰ শক্তি পৰীক্ষা কৰিবলৈ সি আপোনাক আহ্বান জনাইছে আৰু কৈছে সৰু সৰু জন্তুৰ ওপৰত ৰজা হৈ নিজকে বীৰ বুলি ভাবিব নালাগে।" শহাটোৰ কথা শুনি সিংহ গৰজি উঠিল আৰু শহাটোক ক'লে, "দেখুৱাই দে মোক সি ক'ত আছে, মই এতিয়াই তাক বধ কৰিম।" এই সুযোগতে শহাটোৱে সিংহটোক লৈ গ'ল এটা দ নাদৰ ওচৰলৈ। নাদৰ ভিতৰলৈ দেখুৱাই দি সিংহটোক ক'লে, "মহাৰাজ, ইয়াৰ ভিতৰতে সেই দুষ্ট প্ৰকৃতিৰ সিংহটো আছে যিয়ে আপোনাক মাৰিম বুলি মোৰ আগত ভাবুকি দিছে।" মূৰ্খ সিংহটোৱে নাদৰ পানীত তাৰ নিজৰ প্ৰতিবিম্বটো দেখি সেইটোকে আচল সিংহ বুলি ভাবি তাত জঁপিয়াই পৰিল। নাদৰ দ পানীত পৰি সি চিৰদিনৰ কাৰণে চকু মুদিলে। ইয়াৰ পিছতে হাবিখনলৈ শান্তি ঘূৰি আহিল। সামান্য শহা এটাই প্ৰকাণ্ড সিংহ এটাক বধ কৰাটোৱে ইয়াকে প্ৰমাণ কৰে যে বলতকৈ বুদ্ধি সদায় শ্ৰেষ্ঠ হয়।